আজি জমদুৱাৰ সমষ্টিত আমি পানোৱাৰী সালাম বাজাৰত আমাৰ নিৰ্বাচনী সভা জমদুৱাৰ ব্লক কমিটিয়ে আয়োজন কৰিছে আৰু এই বৃহত্তৰ অঞ্চলৰ আমাৰ মাইনৰিটি সকল বড়ো সকল আমাৰ যি ৰাভাসকল যিমান জনগোষ্ঠী আছে আদিবাসী ৰাজবংশী সবে দলে বলে ওলাই আহিছে আৰু জমদুৱাৰ সমষ্টি আমাৰ এবাৰ ক্লিন চিট হৈ আছে ইয়াত কোনো অসুবিধা নাই জানুৱাৰী মাহৰ পৰা আমাৰ ওয়াৰ্কাৰ সকলে আমাৰ দলীয় কৰ্মী সকলে বহুত কাম কৰি আছিলে আৰু ৰাইজৰ লগত সদায় যোগাযোগত আছিলে এই কাৰণে জমদুৱাৰ সমষ্টি আমি চালো যে এতিয়া জমদুৱাৰ সমষ্টি ওয়ান অফ দা সেফ সমষ্টি ইউপিপিএলৰ কাৰণে আৰু আমাৰ চৰণ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'বলৈ গৈ আছে বিশ্বজিৎ দৈমাৰী পিটিসি ভবন তো আমেরিকার প্রেসিডেন্ট হব বলে কইছে আপনার কি প্রতিক্রিয়া আছে সক আজিয়ে এই কথাটো মই নকওঁ কাৰণ চিভ হোৱাৰ সপোনটো সবে দেখিব পাৰে আপুনিও দেখিব পাৰে খালি আপুনি ইলেকশন খেলা নাই ইলেকশন খেলিলে আপুনিও দেখিব পাৰে সপোন দেখাত কি আহে যায় কিন্তু চিভটো বনাব আমাৰ বড়োলেণ্ডৰ ভোটাৰ ৰাইজে বড়োলেণ্ডবাসী ৰাইজে যোনে দলে মেণ্ডেট পাব তেতিয়াহে ইয়াৰ চিভ হ'ব গতিকে আজিৰ সময়ত ইউপিপিএল দলে সকলো দলতকৈ বেছি আসন পাই আছে আৰু একক সংখ্যা গৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে গতিকে বাকি দলবিলাকে কি কয় কি নকয় এটো ইউপিপিএল দলৰ তাৰ একো এফেক্ট নকৰে আমি বড়োলেণ্ডবাসী ৰাইজৰ লগত আছো আৰু ৰাইজে আমাক মৰম দিব মোৰ এটো বিশ্বাস আছে বিশ্বজিৎ দৈমাৰী প্ৰেসিডেন্ট হ'ব বুলি কৈছে যে আমেৰিকা কি কয় সক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মৰম কৰে কাৰণে ইমান ডাঙৰ কথা কৈ দিছে মানে আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব তাৰ মানে কিমান মৰম কৰে তেখেতে যে নিজৰ ভাইটি হিচাপে হওক বা বন্ধু হিচাপে হওক এই কাৰণে কৈছে এনাইটো নকয় যে মৰম আছে কাৰণে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে বুলি কেনে গতিকে মইতো ক'ব নোৱাৰো কাৰণ যি কথাৰ বাস্তৱ নাই এটো ভাৰতৰ প্ৰেসিডেন্ট হলে বেলেগ কথা ভাৰতৰ গভৰ্ণৰ হলে বেলেগ কথা আমাৰ অসমৰ এজন নাগৰিক ভাৰতৰ এজন নাগৰিক কেনেকৈ যায় আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব এই কথাবিলাকৰ কিবা ভ্যালু আছে জানো এই কথাবিলাকৰ কিবা মিনিং আছে জানো এই কথাবিলাকৰতো একো মিনিং নাই আৰু এটা কথা কৈছে যে পৰমপৰ খামপা আৰু ফেৰেঙা একেবাৰে জিৰো মানে চন্দন বৰ্মা বিশেষকৈ জিৰো হ'ব তাৰ কোনো স্থান নাই এনেকুৱা কথা কৈছে পৃথিৱীত জিৰো আৱিষ্কাৰ নকৰিলে অংকই নহল হয় গতিকে জিৰোৰ আগৰ ফালে আপুনি 1 2 3 4 লগাই যাই থাকক জিৰোৰ ভ্যালু বাঢ়ি থাকিব কিন্তু তেখেতৰ যদি জিৰো নাই তেতিয়াতো একো নাই আৰু তেখেতে গতিকে পৃথিৱীতখনে জিৰো গোটেই গোল এই সাৰ্কেলৰ পৰাই সব কিছু হয় গতিকে সাৰ্কেলটো তেখেতে বুজিয়ে পোৱা নাই সাৰ্কেলৰ পাৱাৰটো আজি দিনৰ আগ্ৰামা 1 নম্বৰত আছে বুলি কৈছে ইটো যদি 90 ডিগ্ৰী টাৰ্ণ কৰে তেখেতে লাষ্ট নম্বৰত আছে এটা কথা 5 বছৰ আপোনালোকে একেলগে চৰকাৰ কৰিলে এটা দেখা গৈছে যে বিজেপি একদম মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাটাও কেবিনেট মন্ত্ৰী ইয়াতে প্ৰচাৰ চলিছে এই বিষয়ে আপোনালোকৰ ইউপিপিএল কোনো প্ৰভাৱ পৰিব নেকি একো প্ৰভাৱ নপৰে আপোনালোকেতো আমাৰ মিটিং দেখিছে মানুহ ওলাই আহিছে ৰাইজ ওলাই আহিছে ইমান সুন্দৰ সাপোৰ্ট গতিকে চাওক ইলেকশন আহাৰ লগে লগে সব দলে ইয়াতে কেণ্ডিডেট দিব তৃণমূল কংগ্ৰেছও দিছে জিএছপিয়ে দিছে সবে দিছে গতিকে সবৰে লিডাৰবিলাক আহি কথা ক'ব আজি তেখেতসকলক অলপ ডাঙৰ দল কাৰণে আপোনালোকে ৰেফাৰেন্সত আনিছে বেলেগ সৰু দলৰো ৰেফাৰেন্স আনক তেখেতসকলেও কিবা নহয় কিবা কৈ আছে থেংক ইউ